সকলোকে স্বাগতম জনাইছোঁ মই আন এটা ব্লগ যোনজনে আকৌ অফিচিয়েললৈ চ' আজি মই গোটেই দিনটো কি কৰিলোঁ ক'ত গ'লোঁ কি কাম আছে সকলোবোৰ দেখাই যাম। চ' বলক এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া যোৱাকালি হেলমেট এটা লৈছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে হেলমেটটো। চ' এইফালে বেক চাইডে LED আছে ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে। এতিয়া মই গ্লাভছযোৰ চাবিটো আৰু মোবাইলটো ভৰাই লওঁ, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ। ৰেডি হৈ ল'লোঁ, হেলমেট চেলমেট পিন্ধি বাইকখন ৰেডি হৈ ল'লোঁ। এতিয়া গৈ আছোঁ ৰেড চাইন, তাত অকণমান চুলি কাটি ল'ম, কাটি মেলি তাৰপিছত যাম। যোৱাকালি য'ত হেলমেটটো লৈছিলোঁ তাৰ এই বস্তুটো থাকি গৈছিলে কালি ৰাতি লগাবলৈ, চ' সেইটো বস্তু লগাই আহিম। তাৰপিছত আৰু বাইকখনৰ ব্ৰেক শ্বুটো চেঞ্জ কৰিব আছে, মানে ব্ৰেক পেডবোৰ চেঞ্জ কৰিব আছে, তো সেই বস্তুটো চেঞ্জ কৰি আহিমগৈ। চ' ভিডিঅ'টো চাই থাকক। চ' এইখনে হৈ গ'ল আপোনাৰ ৰেড চাইন, য'ত মই চুলি কাটিব আহোঁ। তাত আপোনাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, চ' আপোনালোকে আহিব পাৰে, বৰ ধুনীয়া চুলি কাটে। চ' এতিয়া ভিতৰলৈ সোমাই যাওঁ, ফালে সোমাই গ'লে হ'ল, তাৰপিছত এইফালে উঠি যাব লাগে। ফালে উঠি গৈ এই ৰাইট চাইডৰ এইখনে হৈ গ'ল আপোনাৰ ৰেড চাইন প্ৰফেশ্যনেল হেয়াৰ কাটিং, যি কৰিব থাকে আপোনালোকৰ চেলুন। তো এতিয়া ভিতৰলৈ যাওঁ, মই চুলি কাটি লওঁ, আপোনালোকক বাকীখিনি দেখাই গৈ আছোঁ। চ' ইয়াৰ ভিতৰৰ পৰা আপোনালোকক দেখাই দিছোঁ, এইখনেই হৈ গৈছে ৰেড চাইনৰ ভিতৰৰ পৰা যেনেকুৱা দেখিছে আপোনালোকে। এই জাষ্ট খুলিছেহে, প্ৰথম ক্লাইণ্ট যিহেতু মই, তো সেইটো কাৰণে অলপ দেৰি বহিব কৈছে। চ' এইফালে साहिलो आही पाइसे, तो यो कैसे भैया आप 2 मिनट बैठ लीजिए, उसके बाद कर रहे साफ कर रहे বুলি। तो সেইটো কাৰণে অলপ দেৰি বহি লৈছোঁ। তো বহি লৈ মেলি অকণমান দেৰি ৱেইট কৰিছোঁ, তো তাৰপিছত কাটিং। চ' কাটিং শ্বীটখন পিন্ধি ল'লোঁ। চ' আপোনালোকে দেখিছে চুলিখিনি কিমান যে বেয়া লাগিছে, চ' সেইকাৰণে ভাবিছোঁ অকণমান ধুনীয়াকৈ হৈ লওঁ। চ' বেয়া লাগিছে চ' চুলিটো কটা হৈ গ'ল। চ' এতিয়া অলপ হেয়াৰ ৱাছটো কৰি লৈছোঁ, কাৰণ কেলৈ চুলিখিনি হেয়াৰ ৱাছ কৰিলে অলপ ভাল লাগি থাকে, মানে অলপ ফ্ৰী লাগে। আৰু হেয়াৰ ৱাছটো মই প্ৰায় আহিলে কৰোঁৱেই, চ' গতিকে হেয়াৰ ৱাছটো কৰি লৈছোঁ। আৰু মোৰ চুলিত বহুত ডেণ্ড্ৰফ হৈছে, চ' সেইটো কাৰণে মই হেয়াৰ ৱাছটো কৰাই লৈছোঁ, কাৰণ কেলৈ অকণমান যিহেতু ওপৰৰ ডেণ্ড্ৰফখিনি অকণমান হেয়াৰ ৱাছটো কৰি ল'লে আঁতৰি যায়। চ' সেইটো কাৰণে হেয়াৰ ৱাছটো অকণমান ধুনীয়াকৈ কৰি লৈছোঁ। চ' এইফালে হেয়াৰ ৱাছ কৰা আৰম্ভ কৰিছে, অকণমান গৰম পানী লৈ গিজাৰ চিজাৰ লৈ এতিয়া আকৌবাৰ চেম্পু মাৰি দিছে। ভাবিছোঁ যে ভালকৈ চেম্পু চুলিটো শুকাই দিছে। এতিয়া চুলিটো ধোৱা হৈ গ'ল যিহেতু, চ' ড্ৰাই মাৰি দিছে ধুনীয়াকৈ অলপকৈ। চ' চুলিটো মই ধুনীয়াকৈ শুকাই মেলি ছেট কৰি লওঁ, ত' তাৰপিছত আপোনালোকক দেখাই আছোঁ। চ' এই আপোনালোকে দেখিবলৈ পাইছে চুলি তুলি একদম ড্ৰাই চাই মাৰি ধুনীয়াকৈ ছেট কৰি লৈছোঁ। চ' এইফালে চাওক আপোনালোকে, পিছফালৰ পৰা ধুনীয়াকৈ অলপ ফজি কাট টাইপৰ চুলিটো কাটি লৈছোঁ, কাৰণ যিহেতু মোক এইটোৱে শ্বুট কৰে। চ' চুলিখিনি একদম ধুনীয়াকৈ ওপৰ চব দাড়ি চাৰি মিলাই একদম ধুনীয়াকৈ ছেটিং কৰি লৈছোঁ। চ' আপোনালোকে আহিব পাৰে ইয়াত, বৰ ভালদৰে চুলি কাটে, আপোনালোকে যেনেকৈ কয় তেনেকৈ চুলিটো কাটি দিব। চ' এয়া মোক দেখিছে লুকছটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। চ' এইফালে ভালকৈ চাই লওক। চ' এইবোৰ অকণমান চেম্পুবোৰ আপোনালোকক দেখাই দিছোঁ, এইবোৰ ৰাগাৰ চেম্পু। চ' এইবিলাক আপোনালোকে ল'ব পাৰে, বেছি বৰ দাম নহয় চেম্পু ফেচ ৱাছ এইবিলাক। চ' আপোনালোকে ইয়াত আহি ক'লেই হ'ল। মই নিজে এইবিলাক প্ৰডাক্ট ইউজ কৰিছোঁ, চ' মই ভাল পাইছোঁ কাৰণে আপোনালোকক ছাজেষ্ট কৰিছোঁ, ইয়াত আহিলে আপোনালোকে এইবিলাক ল'ব পাৰে। আৰু এইফালে কালাৰ আছে, ক্ৰীম লৰিয়েলৰো আছে, এইবোৰ ফেচিয়েল প্ৰডাক্ট আছে, আপোনালোকে ল'ব পাৰে যদি ইচ্ছা কৰে। চ' এইফালে হৈ গ'ল আপোনাৰ তলত এইবোৰ ৰাগাৰ চেম্পু কণ্ডিশ্যনাৰ, আৰু এইফালে ৰাগাৰ কালাৰ আছে, এইবোৰ কি আছে ময়ো ইমান বিশেষ ভাল নাপাওঁ, এইবোৰ বিয়েৰ্ড চেম্পু। চ' এইখিনিয়ে
আৰু এইফালে কালাৰ ফইল পেপাৰ থৈ দিছে। চ' কাটি ল'লোঁ চুলিখিনি, এতিয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব। কি ধুনীয়া লাগিছে। মই সদায় ইয়াতে চুলি কাটোঁ যিহেতু, তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব চুলি হেয়াৰ কাটটো। চ' ফাইনেল কাটিলে এতিয়া যাওঁ টাউন ফালে, টাউনত কি কি কাম আছে সেইখিনি আপোনালোকক দেখাই যাওঁ। চ' মই কৈছিলোঁ যে আপোনালোকক ব্ৰেক পেডটো চেঞ্জ কৰিবলৈ আহিছোঁ। চ' এয়া ব্ৰেক পেডটো চেঞ্জ কৰিছোঁ, আৰু বৰষুণ দি আছে সেইটো কাৰণে মই ইমান বেছি ব্ৰেক পেডটো চেঞ্জ কৰি থকা ব্লগটো মই বনোৱা নাই। চ' জাষ্ট সৰুকৈ আপোনালোকক ক্লিপ এটা দি দিছোঁ, যিহেতু বৰষুণবিলাক বহুত বেছি দি আছে। চ' মোৰ লগত আৰু এটা লগৰো আহিছে। চ' সিও মানে কৈ আছে যে কাপোৰ দোকান এটাৰ ফালে যাওঁ বুলি, তেওঁৰ চিনাকি দোকান এটা। চ' সেইফালে যাম। চ' এই বাইকখন অকণমান চাই আছোঁ বনোৱা। তো এইফালে বাইকখন থৈ আহি মেলি এইফালে অলপ শ্বপিং কৰিবলৈ আহিলোঁ জোতাৰ ফালে। মই একো নলওঁ বাৰু, মোৰ লগৰটোৱে কিবা কিবি ল'ব। চ' এইফালে জোতা কি ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকে চাওক। আৰু এইফালে জেকেট, শ্বাৰ্ট, পেণ্ট সকলোবিলাক ভালদৰে থৈ দিয়া হৈছে। আৰু এইফালে ধুনীয়া ধুনীয়া জেকেট থৈ আছে গ্ৰীণ কালাৰ, এইবোৰ ফৰ্মেল এডিকশ্যনৰ জোতাবোৰ থৈ দিছে। চ' এইফালে আপোনালোকৰ ঘড়ী ইমান ধুনীয়া ধুনীয়া কালেকশ্যন থৈছে। চ' আপোনালোকে ঘড়ীবিলাকো আহি লৈ যাব পাৰে। সকলো ভেৰাইটিজৰে ঘড়ী আছে। আৰু এইফালে হৈ গ'ল আপোনালোকৰ কিচেন, লাইটাৰ, লেডিছৰ ঘড়ী, আৰু এইবিলাক হৈ গ'ল আপোনালোকৰ জিন্সৰ পেণ্ট। আৰু এইফালে আৰু এখন দোকান আছে তাহাঁতৰ, মানে ওচৰতে দুখন দোকান আছে। চ' এইফালেও জোতা কালেকশ্যন, জাম্পাৰ থৈছে। তো এইফালে চুলাইটো মোৰ লগৰ ডেভিড, ই কিবা বেল্ট চাই আছে আৰু স্পৰ্টিং এটা চাই আছে। চ' এইফালে অকণমান দেখাই দিছোঁ, এইবোৰ ধুনীয়া ধুনীয়া জেকেট, শ্বাৰ্ট, আৰু এইফালে চেইন, চকলেট থৈছে, ৰিং থৈছে, বেল্ট থৈছে। চ' আপোনালোকে আহি ধুনীয়াকৈ লৈ যাব পাৰে। চ' এইফালে আৰু অলপ দেখাই দিছোঁ আপোনালোকক চেইনবিলাক, আৰু এইবোৰ ব্ৰেচলেট আছে, আৰু এইফালে ধুনীয়া ধুনীয়া ৰিংবিলাক আছে। চ' তাৰ পৰা ওলাই আহি এইফালে মোৰ লগৰ এটাৰ হেৰিলৈ আহিলোঁ। চ' এয়া চাব পাৰে আপোনালোকে কি ধুনীয়া এখন টেটুৰ হেৰি, নামটো হৈ গ'ল মডাৰ্ট, আৰু এইফালে ধুনীয়াকৈ টেটু বুলি লিখা আছে। চ' মই তাক কৈছোঁ কিবা এটা কৈ দে বোলো। চ' সি কৈছে মোৰ অলপ দেৰি পিছত ক্লাইণ্ট এজন আহি আছে, চ' মই এতিয়া একো ক'ব নোৱাৰোঁ। চ' তুমি অকণমান সৰুকৈ ভিডিঅ' এটা কৰি লোৱা। চ' মই অকণমান সৰুকৈ ভিডিঅ' এটা কৰি আপোনালোকক দেখাই দিছোঁ। এইফালে কি ধুনীয়া ফটো ফ্ৰেমিং কৰি থৈছে। চ' এইবোৰ আপোনালোকে চাব পাৰে। যদি আপোনালোকে কিবা ফটো আৰ্ট কৰি নিজৰ বনাব আছে, দেন আপোনালোকে ইয়াত কণ্টেক্ট কৰিলে হ'ল। চ' ফাইনেলি পালোহি এতিয়া ৰুম। চ' চলিৰ অৱস্থা দেখিছে, গোটেই দিনটো লাগিলে ব্ৰেক পেড চেঞ্জ কৰিলোঁ, বহুত কিবা কিবি জেগাত গ'লোঁ। আজি গোটেই দিনটো ক'বলৈ গ'লে টাউনতে থাকিলোঁ। চ' এটা নতুন আৰু এটা হেলমেটো কিনিলোঁ। চ' আপোনালোকক মই হেলমেটটো দেখাই আছোঁ। চ' হেলমেটটো হৈ গৈছে এইটো এক্সৰ, আৰু এইটো আপোনালোকৰ B+, মানে ব্লাড গ্ৰুপৰ হেৰি দিয়ে, এক্সৰ ষ্টিকাৰ দিয়ে। হেলমেটটো মই কি কাৰণে লৈছোঁ, কাৰণ মই ইয়াত এটা GoPro কিনিম। চ' GoProটো ইয়াত লগাম, আৰু ছেফটি পাৰপজৰ কাৰণে এক্সৰ বহুত ভাল হেলমেট। আপোনালোকে যদি 4000 বা 5000 ৰেঞ্জৰ ভিতৰত যদি ভাল হেলমেট বিচাৰিছে, ছেফটি পাৰপজৰ বিচাৰিছে, দেন আপোনালোকে এক্সৰ ল'ব পাৰে। মই পিন্ধি বহুত ভাল পাইছোঁ এই হেলমেটটো। চ' আপোনালোকক মই এক্সৰ বা এইটো এস্পেৰা, এই ভাল ভাল হেলমেট বিলাকৰে ছাজেশ্যন কৰিম যদি আপোনালোকৰ বাজেটটো 4000 বা 5000ৰ ভিতৰত হয়। আৰু এই হেলমেটটো মই ক'ৰ পৰা লৈছোঁ মই আপোনালোকক ক'ম। চ' আপোনালোকে যদি ৰাইড চাইড কৰে বা ছেফটি পাৰপজৰ কাৰণে আপোনালোকৰ ভাল বাইক আছে, তেতিয়াহ'লে আপোনালোকক মই এটা ছাজেশ্যন কৰিম যে আপোনালোকে হেলমেটটো ভাল লওক। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ যোনজনাক অফিচিয়েল ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আজিৰ ভিডিঅ'টো যোনে চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ একদম নাপাহৰিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।